নমস্কাৰ সন্মানীয় কেব চালক সতীৰ্থ বন্ধুসকল, আজি কিছুদিনৰ পৰা মোৰ নিজা ফেচবুক একাউণ্ট দি লাইভ আহিব পৰা নাছিলোঁ। ইয়াৰ কাৰণটো আপোনালোকে গমেই পাইছে যে অলাৰ উবাৰে যি অত্যাচাৰ কৰি আছে, এই অত্যাচাৰৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। অসম চৰকাৰৰ পৰিবহণ বিভাগটোৱে চালকসকলৰ ওপৰত, বিশেষকৈ কেব চালকসকলৰ ওপৰত যি নতুন নতুন বোজা জাপিটি এক প্ৰকাৰ আমাক ধ্বংসৰ গৰাহলৈকে ঠেলি দিব চেষ্টা কৰি আছে। ইয়াৰ বিৰুদ্ধেও আমি প্ৰতিবাদ কৰি আহিছোঁ। মুকলিকে আমাৰ ক্ষোভবোৰ সামাজিক মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ কৰি আহিছোঁ। উদ্দেশ্য এটাই, যাতে আমি প্ৰতিজন সতীৰ্থ বন্ধুক আমাৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰাব পাৰোঁ আৰু আমাৰ প্ৰাপ্য অধিকাৰৰ বিষয়ে আমি জনাব পাৰোঁ। নাজানো কাৰ আচলতে পানী খোৱা পুখুৰীত বিষ ঢালিলোঁ, কিন্তু ফেচবুক পেজটো ৰিপৰ্ট মাৰি বন্ধ কৰাই দিলে। আমাৰ যিটো সদৌ অসম কেব মজদুৰ সংঘৰ পেজ আছিলে, এই পেজটোত আমি ছমাহলৈকে কোনো ধৰণৰ আৰু লাইভ কৰিব নোৱাৰোঁ। মানে আমাৰ মনৰ কথাবোৰ, আমাৰ সমস্যাবোৰ আমি আৰু দাঙি ধৰিব নোৱাৰোঁ। ইমান দিনে চলি আছিলে। যোৱা কিছুদিনৰ পৰা আমাৰ সতীৰ্থ কেব চালকসকলে বুজিয়ে পাব কি কাৰণত উদ্দেশ্য প্ৰণোদিতভাৱে আমাৰ পেজটো বন্ধ কৰাই ৰাখিছে। দ্বিতীয় কথা, মোৰ ফেচবুক প্ৰফাইলটো, এই প্ৰফাইলটো বন্ধ কৰাই ৰাখিছে যদিও আৰু 5 দিন বা 4 দিনৰ পিছত বোধ কৰোঁ লাইভত আহিব পাৰিম আৰু মনৰ কথাবোৰ উপস্থাপন কৰি আপোনালোকক জনাব পাৰিম। প্ৰথম কথাটো হ'ল সতীৰ্থ বন্ধুসকল, যে আমাৰ যিসমূহ সমস্যা আছিলে, এই সমস্যাসমূহ আমি দাঙি ধৰাৰ এটাই মাত্ৰ উপায়, সেইটো হ'ল আমাৰ সামাজিক মাধ্যম, যাৰ জৰিয়তে আজিৰ তাৰিখত আমাৰ সমস্যাসমূহ অসমবাসী ৰাইজেও বুজিব পাৰিছে আৰু চৰকাৰ বা প্ৰশাসনৰ ওচৰলৈকেও সমস্যাসমূহ ক্ৰমান্বয়ে আমি নিবলৈ চেষ্টা কৰিছোঁ বা গৈছে। এইটো নোহোৱা কৰিবৰ কাৰণে একাংশ দুষ্ট প্ৰকৃতিয়ে বা অলা উবাৰৰ মধ্যভোগী কেইজনমান দালালে মিলি আমাৰ কণ্ঠটোক আচলতে ৰুদ্ধ কৰাৰ চেষ্টা কৰিছে। এজন ধুবৰাজ অসমৰ ফেচবুক একাউণ্ট বন্ধ কৰি আমাৰ সমস্যাসমূহ নাইকিয়া কৰিব নোৱাৰে। আজি বহুত আমাৰ সতীৰ্থ বন্ধুসকল সচেতন হ'ল, সকলোৱে সামাজিক মাধ্যমত মুক্তভাৱেৰে সমস্যাসমূহৰ কথা ক'ব পৰা হ'ল। বণিক গোষ্ঠীৰ শোষণ আৰু লুণ্ঠনৰ কথা তেওঁলোকে সাহসেৰে উপস্থাপন কৰিব পৰা হ'ল। এতিয়া আৰু বাক স্বাধীনতা খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই, নোৱাৰিব। এজনৰ একাউণ্ট বন্ধ কৰি আমাৰ সমস্যাটো শিপাই ৰাখিব নোৱাৰে বা সিঁচি ৰাখিব নোৱাৰে। যা হওক, মূল কথালৈ আহোঁ। আজি প্ৰসংগ নাকি। যোৱাকালি এটা ধুবৰাজ অসম যিটো মোৰ ফেচবুক প্ৰফাইল, তাত মাত্ৰ লাইভে কৰিব নোৱাৰোঁ দেই। লাইভ কৰি যাতে আমাৰ কথাবোৰ ক'ব নোৱাৰোঁ, তাৰ কাৰণে সেই ব্যৱস্থাটো কৰা হৈছে। লাইভ অপশ্যনটো কাটি থৈ দিছে। নাকি প্ৰসংগটো এইটো কাৰণে কৈছোঁ, নাকি কাক লগাই আপোনালোকে জানে? নাকি জন্তুক লগায়, বিশেষকৈ গৰু আৰু মহ, এই দুটা আমাৰ যিহেতু ঘৰচীয়া জন্তু, এওঁলোকে যাতে আনৰ অনিষ্ট সাধন কৰিব নোৱাৰে বা মালিকৰ যি নিয়ম, মালিকৰ দ্বাৰা পৰিচালিত হ'বৰ কাৰণে গৰু আৰু মহক নাকি লগোৱা হয়। মানুহৰ ক্ষেত্ৰত নাকিটো এটা অদৃশ্য শক্তিৰ নাকি। এইটো শক্তি বা সমতাত থকা একাংশ ব্যক্তিয়ে দুৰ্বল শ্ৰেণীৰ মানুহক ব্যৱহাৰ কৰা নাকি, সেইডাল অদৃশ্য নাকি। আৰু কিছুদিনৰ পৰা সমাজত এনেকুৱা এটা ৰূপ দি আছে যে কেব চালকসকলক নাকি লগোৱা হ'ব। এতিয়া যিসকল ব্যক্তিয়ে কৈছে যে নাকি লগাম, তেওঁলোকক মই পোনছাতে এটা প্ৰশ্ন কৰিছোঁ। অসমত গুৱাহাটীত এনেকুৱা এটা উদাহৰণ দাঙি ধৰক যে কোনোবা এজন কেব চালকৰ ওচৰত কোনোবা এগৰাকী নাৰীৰ সতীত্ব হৰণ হৈছে। সৰু সৰু কথা কিছুমানত কেতিয়াবা তৰ্ক পেচাল হয়। প্ৰতিখন সমাজ ব্যৱস্থাৰ লগত জড়িত, প্ৰতিটো ব্যৱস্থাৰ লগত জড়িত এই ক্ষেত্ৰখনতেই এনেকুৱা থাকে, য'তেই চাওক আপুনি। কিন্তু আমি গৰ্ব কৰোঁ এইটো কাৰণে যে গুৱাহাটীত আজিৰ তাৰিখলৈকে কেব চালকৰ ওচৰত কাৰো আত্মসন্মান হেৰুৱাবলগীয়া হোৱা নাই। তেনেকুৱা উদাহৰণ খুব কম আছে। অন্যান্য ৰাজ্যসমূহৰ কথা নাজানো, কিন্তু অসমতে কাম কৰি থকা ডাঙৰ ডাঙৰ বিষয়াসকলৰ হাততো নাৰী নিৰ্যাতন হৈছে, বিভিন্ন ধৰণৰ কেলেংকাৰী হৈছে, বিভিন্ন ধৰণৰ অত্যাচাৰৰ মুখামুখি হৈছে নাৰীসকল। কিন্তু যেনেদৰে কথাবোৰ কৈছে যে নাকি লগাব, একদম চালকসকল দুষ্ট, চালকসকল বদমাছ। ইয়াৰ এটা কাৰণ আছে সতীৰ্থসকল, মই আপোনালোকক কৈছোঁ যে পৰিবহণ বিভাগটোৰ ওচৰত মানুহৰ আস্থা হেৰাই গৈছে। এইটো কাৰণেই
কোভিড কাল শেষ হওঁ কি নহওঁতেই পৰিবহণ বিভাগে সৰ্বসাধাৰণৰ পৰা দা আৰু কোঠা দেখুৱাই যিদৰে পইচা কাঢ়ি লৈ যায়, ঠিক তেনেদৰে তেওঁলোকৰ নিয়ম আৰু কানুন দেখুৱাই দি সৰ্বসাধাৰণক উশাহ ল'ব নোৱাৰাকৈ তেওঁলোকে পইচাসমূহ কাঢ়ি লৈ গ'ল। আৰু এই ক্ষেত্ৰত সৰ্বসাধাৰণ মানুহে পৰিবহণ বিভাগটোক একেবাৰে সহ্য কৰিব নোৱাৰা হ'ল, বেয়া পালে। এতিয়া পৰিবহণ বিভাগটোৱে ৰাইজৰ মাজলৈকে কেনেকৈ আহিব, ৰাইজৰ আস্থাত কেনেকৈ আহিব, ইয়াৰ কাৰণে তেওঁলোকে কেব চালকসকলক বলিকা বকৰি সজালে। কেব চালকসকলক এনেকুৱা এটা ৰূপ দিয়া হ'ল যে কেব চালকসকল দুষ্ট, আমি নাকি লগাম, আমি ৰাইজৰ পক্ষত আছোঁ। অকল কেব চালকসকলেই দুষ্ট নে? কেব চালকসকল ৰাইজৰ মাজৰ মানুহ নহয় নেকি? কেব চালকসকলৰ মৌলিক অধিকাৰ সৰ্বহস্ত কৰা হৈছে। কেব চালকসকলৰ পৰা অন্যায়ভাৱে এই বনিয়ে পইচা কাঢ়ি লৈ গৈছে। কেব চালকসকলক গোলামীৰ শিকলিৰে বান্ধি তেওঁলোকক 8 ঘণ্টাৰ ঠাইত 18 ঘণ্টা, 20 ঘণ্টা, 22 ঘণ্টা কাম কৰাবলৈকে বাধ্য কৰাইছে। এই ক্ষেত্ৰত পৰিবহণ বিভাগ মৌন কিয়? আমাৰ সন্দেহ হৈছে পৰিবহণ বিভাগটোৰ ওপৰত। ক'ৰবাত নহয় ক'ৰবাত পৰিবহণ বিভাগৰ সেই ব্যাগুম বিষয়াসকলে বনিয়াৰ লগত ক'ৰবাত বুজাবুজি কৰিছে নেকি? ক'ৰবাত নহয় ক'ৰবাত যদি বুজাবুজি নাথাকিলে হয়, তেতিয়াহ'লে ইমান দিন আমাৰ প্ৰতিজন সতীৰ্থই ৰাজপথত ৰক্তদান কৰিছে, আন্দোলন কৰিছে, আমাৰ ল'ৰাসকলে আজিৰ তাৰিখলৈকে 9টা ল'ৰাই আত্মহত্যা কৰিছে এই বনিয়াৰ শোষণ আৰু লুণ্ঠন সহ্য কৰিব নোৱাৰি। তাৰ পাছতো যদি পৰিবহণ বিষয়া বা অসম চৰকাৰৰ গা নলৰিল, তেতিয়াহ'লে আমি কি বুজিম? আমাৰ মাজত এনে কিছু নেতা আছে, আমি স্বয়ম্ভু বুলি কওঁ, সেই নেতাসকলে কিন্তু বিশেষকৈ শাসক আৰু শোষক গোষ্ঠীৰ লগত মিলি আমাৰ সদৌ অসম কেব মজদুৰ সংঘৰ যিখন ন্যায্য প্ৰাপ্তি সংগ্ৰাম, এই ন্যায্য প্ৰাপ্তি সংগ্ৰামখনক দুৰ্বল কৰিবলৈকে চেষ্টা কৰি আছে। আপোনালোকে জানে যে কেব চালকক বন্ধকত দিয়া ইউনিয়নটোৰ নাম কি? চব ঠিক ঠাক চলি আছিলে, অকণমান তেওঁলোকে আমাক হেৰাছমেণ্ট কৰোঁতে আমাৰ মাজত কেইজনমান নেতা ওলালে আৰু নেতা কেইজনমানে এটা ইউনিয়ন কৰিলে। সেই ইউনিয়নটোত আমাৰ প্ৰতিজন সতীৰ্থ এটা আশা লৈ অকণমান ভৰসা কৰি স্বতঃফুতভাৱে সহযোগিতা আগবঢ়াইছিলে। কৰিলে কি? VIP হোটেলত বহি গোপন বুজাবুজি কৰি সেই সমস্যাবোৰক সমস্যা হৈ থাকিবলৈ এৰি দিলে। তাৰ পাছত যেতিয়া সাধাৰণ সতীৰ্থসকলে, আমাৰ চালকসকলে যেতিয়া গৈ সেই নেতাকেইজনক ক'লে যে আপোনালোকে মাত কিয় নামাতে, আন্দোলন কিয় নকৰে, চৰকাৰক নুবুজে কিয়, চৰকাৰক বাধ্য নকৰে কিয় সমস্যা সমাধান কৰাবলৈ, তেতিয়া তেওঁলোকে কি কৰিলে? আৰু এটা সংগঠনৰ সৃষ্টি কৰি দিলে, ডিভাইড এণ্ড ৰুল পলিচি, ভাগ ভাগৰ ৰাজনীতি, যে এটা সংগঠনে যদি বন্ধ দিয়ে ইটোৱে বন্ধৰ বিৰোধিতা কৰিব। আৰু সেই একেই ৰাজনীতিটো কিন্তু সেই প্ৰথমৰ যোনটো ৰক্ত পিপাসুৰ হাতত আমাক বন্ধকত দিয়ে ইউনিয়ন, এই ইউনিয়নটো কিন্তু সেই একেই পলিচি ব্যৱহাৰ কৰি আছে। আজি কৈ আছে যে আলোচনাৰ মেজত আছে কথাবোৰ। আলোচনাৰ মেজত কি থাকিলে? এটা মাত্ৰ অভিযোগত এজন চালকক ভাতে মাৰা চেষ্টা কৰে, বন্ধ কৰি দিয়ে একাউণ্ট। ৰাজপথত যাব আপুনি, গাড়ীখন কেবৰ কোনো পাৰ্কিং নাথাকে, ফটো মাৰি 2000 টকা আমাৰ পৰা লৈ গুচি যাব। এইটো ডকাইত নীতি নহয় নেকি? কি আলোচনাৰ মাজত আছে? কিমান দিনৰ পৰা আমি অসম চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ, সমস্যাসমূহ অৱগত কৰাই আহিছোঁ, ক'ত আলোচনা কৰিলে? এতিয়া আলোচনা কৰিছে, আলোচনা কৰোঁতে আমাক নাকি লগাই দিলে। জন্তু নেকি আমি? নাকি কাক লগাব লাগে? বাঘ সিংহক আপোনালোকে নাকি লগোৱাৰ সাহস নাই, আৰু মেকুৰীটোক কোবাই কোবাই আপোনালোকে বাধ্য কৰাইছে যে মই বাঘ। মেকুৰীটোৱে যেতিয়ালৈকে স্বীকাৰ নকৰিব যে মেকুৰীটোৱে বাঘ, তেতিয়ালৈকে আপোনালোকে পিটি থাকিব। আৰু কেব চালকসকলক সেইটোৱে কাম কৰি আছে পৰিবহণ বিভাগটোৱে। একমাত্ৰ হেৰাছমেণ্ট, নতুন নতুন আইনৰ বোজা সহিব নোৱাৰাকৈ আপোনালোকে আমাৰ ওপৰত বোজা দি আছে। আমি কৈছোঁ যে আমি সহিব নোৱাৰা হৈ গৈছোঁ। যাত্ৰীৰ লগত আমাৰ সংঘাত হ'ব নালাগে আৰু আমি নকৰোঁ, কিন্তু কি কথাত আমাৰ সংঘাত বাঢ়ি আছে, কিবোৰ কথাত যাত্ৰীৰ লগত আমাৰ নিতৌ মতানৈক্য ঘটিছে, এই কথাবোৰ আমিতো কৈ আছোঁ যে অলা আৰু উবাৰ ভুল নীতিৰ ফলত হৈ আছে। এই ভুল নীতিসমূহক আপোনালোকে কিয় নাকি নলগায়? আমাৰ মৌলিক অধিকাৰ নাথাকে নেকি যে আমি আমাৰ গাড়ীখন যলৈকে যাম তলৈকে জানা অধিকাৰ থাকিব লাগে নালাগে? আমাৰ গাড়ীখনত যোনজন যাত্ৰী যাব, সেই যাত্ৰীজনৰ সম্পূৰ্ণ পৰিচয় পত্ৰ আমি জানিব লাগে নে নালাগে? তেওঁ কোনো পৰিচয় পত্ৰ নোহোৱাকৈ এটা এপ ডাউনলোড কৰি ল'ব আৰু আমাক নি কুকুৰ মেকুৰীৰ নিচিনা ৰাস্তাত ডিঙি কাটি মাৰি পেলাব। কিমানজন কেব চালক আমি হেৰুৱালোঁ, ডিঙি কাটি মাৰি পেলাইছে, বস্তাত বান্ধি পেলাই দিছে, নদীত বান্ধি কুকুৰ মেকুৰীৰ নিচিনা আমাৰ কেব চালকসকলক হত্যা কৰিছে। জন্তু নেকি আমি? আমি জন্তু নেকি? নে আমি যন্ত্ৰ?
যি মন যায় তাকে কৰি থাকিব এই কথা বতৰাসমূহ আপোনালোকে নাকি লগাব নোৱাৰে তেওঁলোকৰ পলিচিত আপোনালোকে সালসলনি কৰাব নোৱাৰে পকেটৰ পৰা তেল ভৰাম অথচ গৈ পোৱাৰ পাছত 0 টকাৰ বেলেঞ্চ আহিব অনলাইন পেমেণ্ট কৰি দিব অলা আৰু উবেৰে কাটি লৈ গোটেইখিনি পইচা গুচি যাব হিচাপ খুজিবলৈকে গুৱাহাটীত এটা অফিচ নাই এটা অভিযোগ কৰিবলৈকে গুৱাহাটীত এটা অফিচ নাই কাৰ দ্বাৰা পৰিচালিত হৈ আছে কোনখন আইনৰ আধাৰত গুৱাহাটীত কেব চলি আছে এই কথাষাৰ আমাৰ পৰিবহণ বিভাগে জানে নে নাজানে এটা সৰু উদাহৰণ দিওঁ আপোনালোকক বুজিবলৈ সুবিধা হ'ব পৰিবহণ বিভাগৰ কাৰ দ্বাৰা পৰিচালিত হৈছে পৰিবহণ বিভাগটো মই আপোনালোকক কৈছোঁ আমাৰ এজন সতীৰ্থ বন্ধুক সিদিনাখন অফলাইন যোৱাৰ কাৰণে 2000 টকা জৰিমনা কৰিলে আমি সন্মানীয় এগৰাকী বিষয়াৰ ওচৰত গ'লোঁ পৰিবহণ বিষয়া তেওঁক সুধিলোঁ যে ছাৰ আমাৰ যে সতীৰ্থজনক অফলাইন যোৱাৰ কাৰণে 2000 টকা জৰিমনা বিহিছে কিয় তেওঁ ক'লে যে অলা উবেৰত চলোৱা গাড়ীসমূহ অফলাইনত যাব নোৱাৰিব মই ক'লোঁ ঠিক আছে অলা উবেৰত চলোৱা গাড়ী অফলাইনত নাযায় কাৰণ অলা উবেৰৰ দেউতাকৰ ঘৰৰ সম্পত্তি বেছি যে ড্ৰাইভাৰসকলক গাড়ী কিনি দিছে নাযায় মানি ল'লোঁ কিন্তু পৰিবহণ বিভাগক এই কিছুদিনৰ আগত আমাৰ সতীৰ্থসকলে কোৰ্টৰ পৰা লিখি দিবলগীয়া হৈছে যে অলা আৰু উবেৰত আমি গাড়ী নচলাওঁ আমাক পাৰ্মিটটো দিয়ক তেতিয়া আমাক পাৰ্মিট দিয়া হৈছে মই ছাৰক ক'লোঁ ছাৰ যে আমি অলা আৰু উবেৰত গাড়ী নচলাওঁ বুলি কোৱাৰ পাছতহে আপোনালোকে আমাক পাৰ্মিট দিছে তেতিয়া ছাৰে ক'লে বোলে আপুনি ডিউটিৰ কথা পাতক যদি ডিউটিৰ লগত কথা পাতিব লাগে আপুনি কি কাৰণে আমাৰ মাজত সোমাই আছে আপুনি কেব এগ্ৰিগেটৰ যোনখন আইন পঢ়ি সেইখন আমি ঠিক আছে অলা উবেৰত নচলাওঁ একশ্যনটো আমাক অলা উবেৰে লওক এইটো দায়িত্ব নেকি যে পৰিবহণ বিভাগে অলা উবেৰত গাড়ী নচলোৱাৰ কাৰণে আমাক ফ'ৰ্চ কৰিব জৰিমনা কাটিব কেনেধৰণৰ কথা এইটো অলা উবেৰৰ যিখন এগ্ৰিমেণ্ট সেইখন যদি আমি নীতি ভুল কৰিছোঁ বা সেইখনত যদি বিপথে গৈছোঁ তেতিয়াহ'লে শাস্তি আমাক অলা উবেৰে দিয়ক চৰকাৰী বিষয়াসকলৰ কাম কি চৰকাৰৰ আইনমতে আমাক কাম কৰক আমি ক'ৰবাত নথি পত্ৰ খেলি মেলি কৰিছোঁ নাই কৰা ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলাইছোঁ ফিটনেছ ফেইল কৰি গাড়ী চলাইছোঁ আমাক ধৰক শাস্তি দিয়ক আজি সৰু সৰু কিছু অভিযোগ লৈ আপোনালোকে চালকসকলক মাতে যধে মধে 20,000 টকা জৰিমনা কৰিব 15,000 টকা জৰিমনা কৰিব এই ল'ৰাসকল যদি মানসিক যন্ত্ৰণা সহিব নোৱাৰি আপোনালোকৰ অতি সহ্য যদি সহিব নোৱাৰে আত্মহত্যা কৰে তাৰ বাবে কোন জগৰীয়াব পৰিবহণ বিভাগ 9জনকৈ ল'ৰা মূৰ খাইছে পৰিবহণ বিভাগে অসম পৰিবহণ বিভাগে 9জনকৈ ল'ৰা মূৰ খাইছে অসম চৰকাৰে খাইছে আমাৰ টেষ্ট খাইছে বনিয়াক নাকি নলগাই আমাক টেষ্ট খাবলৈ আপোনালোকে ৰঙা দলিচা পাৰি দিছে যে কোনো আইন নাই তোমালোকে যি কৰা আমাৰ ল'ৰাবিলাকক অত্যাচাৰ কৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনা এওঁলোকক গোলাম কৰোৱা আৰু অলা উবেৰৰ পলিচিটোৱে হ'ল আমাক গোলামী কৰোৱা আমাৰ স্বাধীনতা নাই নিজে গাড়ী কিনিছোঁ নিজে তেল ভৰাইছোঁ নিজে নথি পত্ৰ কৰিছোঁ নিজে গোলামী কৰিছোঁ তাৰ পাছতো আমাৰ অধিকাৰ নাই আমি মানুহ নহয় আপোনালোকৰ দৃষ্টিটো আৰু অলা উবেৰ নামৰ এই দানৱ দুটাৰ দৃষ্টিটো কেতিয়া বুজিব কথাবোৰ আৰু কেইজনমান হেৰুৱাৰ পাছত নে সমূহীয়াভাৱে আত্মহত্যা দিয়াৰ পাছত আমি আমাৰ কষ্টবোৰ আপোনালোকৰ ওচৰত প্ৰমাণ কৰিবলৈকে সমূহীয়াভাৱে আমি ডিস্পুটত গৈ আত্মহত্যা কৰিব লাগিব আমি সমূহীয়াভাৱে এইটোলৈকে বাট চাই আছে নেকি আপোনালোকে আজি আপোনালোকে কৈ আছে ড্ৰেছৰ কাৰণে আজি জিঅ' চুটত আমাৰ সতীৰ্থক ধৰিছে ড্ৰেছ পিন্ধিব লাগে কিয় ড্ৰেছ পিন্ধিম মানধাতা যুগৰ চালক নেকি আমি ড্ৰেছ পিন্ধিম আমি চুট টাই পিন্ধিব পৰাকৈ আমাক উপাৰ্জন দিয়ক কাৰণ 2.5 লাখ টকা 3 লাখ টকা ইনভেষ্ট কৰি গাড়ী কিনিছোঁ নিজে কষ্ট কৰিছোঁ নিজে কষ্ট কৰি সম্পূৰ্ণ কৰ কাটল চৰকাৰক সময়মতে পৰিশোধ কৰি আহিছোঁ এটকাত আমি ফাঁকি দিব নোৱাৰোঁ কৰ অলাই আমাৰ পৰা কাটি লৈ যায় উবেৰে কাটি লৈ যায় GST প্ৰত্যেক ডিপত GST চৰকাৰক কেতিয়া বুজিব আমাৰ কথাবোৰ এই বনিয়া দুটাক নাকি লগা কম সময়ৰ ভিতৰত অন্যথা চালকসকল জংগীৰ ৰূপত কিন্তু ৰাজপথলৈকে ওলাই আহিব আমি হাৰি গৈছোঁ আমি নোৱাৰা হৈ গৈছোঁ আপোনালোকৰো বুজা সহিব নোৱাৰা হৈছোঁ অলা আৰু উবেৰৰ আমি অত্যাচাৰো সহিব নোৱাৰা হৈ পৰিছোঁ আমি চাকৰি বাকৰি বিচাৰি আপোনালোকৰ পদূলিত ঘূৰি ফুৰা নাই ধৰ্ণা দিয়া নাই আমি এপ এটা ব্যৱহাৰ কৰিছোঁ টেকন'লজিৰ মাধ্যমেৰে আমি নিজৰ গাড়ীখন চলাইছোঁ দুপইচা সততাৰে অৰ্জন কৰিছোঁ আমি কাৰো লগত যুদ্ধ কৰিম কাৰো ক্ষতি কৰাম বুলি আমি অহা নাই গুৱাহাটীত বৃদ্ধ পিতৃ মাতৃক চিকিৎসা কৰিবলৈ আমাৰ ওচৰত পইচা নাই ল'ৰা ছোৱালীক আমি এমুঠি অন্ন যোগাৰ দিবলৈ আমাৰ ওচৰত পইচা নোহোৱা হৈছে স্কুলত পঢ়াব নোৱাৰা হৈছোঁ অনলাইন ক্লাছত ফিজ দিব নোৱাৰা হৈছোঁ গুৱাহাটীত ৰুম ভাড়া দিব নোৱাৰা হৈছোঁ গাড়ীৰ EMI মাৰিব নোৱাৰা হৈছোঁ
বন্ধন গোটৰ সৰু সৰু মাইক্ৰ' ফাইনেন্সবোৰৰ ঋণে আমাক কোজা কৰি পেলাইছে ভোটৰ ওপৰত দানাত পৰা দি এই অলা উবেৰে আমাৰ পৰা 30ৰ পৰা 40 টকা অন্যায়ভাৱে কাটি লৈ গৈ আছে আৰু আপোনালোকে নাকি আমাক লগাই পৰিবহণ বিভাগে নাকি কেব চালকসকলক লগাই এয়া নীতি সন্দেহটো আমাৰ হ'বই লগতে মধ্যভোগী দালাল কেইজনকো খকিয়াই দিছোঁ মিটিৰিয়েলি কৰা বন্ধ কৰক আগতে আপোনালোকে লুকাই চুৰ কৰি আলোচনা কৰিছিল এতিয়া মুকলিভাৱে আপোনালোকে আলোচনা কৰি আকৌ আমাক দুৰ্বল কৰিব বিচাৰি আছে কেব চালকসকল অসংগঠিত ৰূপত থকা কেব চালকসকল সংগঠিত ৰূপত আহি আজি ন্যায্য প্ৰাপ্তি সংগ্ৰামখনক যিটো হাৰত আগুৱাই লৈ গৈছে এইটোত আপোনালোকে শংকিত হৈছে যদি এনেদৰে যুঁজে তেতিয়াহ'লে অনাগত দিনত অলা উবেৰৰ বৈশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ'ব শোষণ লুণ্ঠন কৰা বন্ধ হ'ব আৰু শোষণ লুণ্ঠন কৰা বন্ধ হ'লে সেই নেতাকেইটাৰ পাকঘৰত জুই নজ্বলিব আমাৰ সন্দেহ হৈছে কম সময়ৰ ভিতৰত এই যিকেইটা ধুৰন্ধৰে লাগি আছে এই ধুৰন্ধৰে কৈ আছে চুক্তিপত্ৰখনৰ কথা আপোনালোকে ধৈৰ্য ধৰি শুনিব আজিৰ পৰা 3টা বছৰৰ আগত এটা টিভি চেনেলত এগৰাকী মহিলা সাংবাদিকে মোক প্ৰশ্ন কৰিছিলে যে আপোনালোকেতো কৈ থাকে যে কেব চালকৰ মাজত 80% শিক্ষিত আছে আৰু যদি শিক্ষিত আছেই তেতিয়াহ'লে আপোনালোকে যেতিয়া অলা আৰু উবাৰত গাড়ী দিছিলে তেতিয়া যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন যোনখন চুক্তি এই চুক্তিখন আপোনালোকে পঢ়িছিলে নে নাই তেতিয়া হয়তো মই জিকিবৰ কাৰণে সেই মহিলা সাংবাদিকগৰাকীক কৈছিলোঁ যে আমি সাধাৰণ মোবাইলৰ মেছেঞ্জাৰটো আপোনাৰ তাত আছে নাই বোলে আছে তাত যেতিয়া আপুনি মেছেঞ্জাৰটো ডাউনলোড কৰিছে আপুনি পঢ়িছে নেকি কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে আপুনি সৰু সৰু মাইক্ৰ' ফাইনেন্সৰ লোন লৈছে নে কৈছে লৈছোঁ তাত যিসমূহ দফা আছে আপুনি পঢ়িছে নে কৈছে নাই পঢ়া ঠিক তেনেকৈ আমিও বিশ্বাসত নপঢ়িছিলোঁ আৰু সেইটো আমাৰ ভুল হ'ল যদিও সেইখিনি সময়ত মই মহিলা সাংবাদিকগৰাকীৰ ওচৰত জিকিবৰ কাৰণে কৈছিলোঁ সেইদিনাখন মোৰ মগজুৰ চকু খুলি দিছিলে আৰু সিদিনাখনে এটা কাম কৰিবলৈ মোৰ মনত অহৰহ চিন্তা আহিছিলে অনাগত দিনত যোনে প্ৰতিষ্ঠান হওক সি থলুৱাই হওক বনিয়াই হওক বহিৰাগত বনিয়াই হওক আমাৰ লগত চুক্তি কৰিব লাগিব যিটো আমি অলা উবেৰৰ লগত কৰিছিলোঁ তেওঁলোকৰ চৰ্তত চহী কৰিছিলোঁ আৰু পে ইণ্ডিয়া নামৰ এই প্ৰতিষ্ঠানটোক আমাৰ চৰ্তত চহী কৰাবলৈকে বাধ্য কৰাইছিলোঁ আগন্তুক 10 বছৰলৈকে তেওঁলোকে আমাৰ পৰা 15%তকৈ 1 টকা অধিক কমিশ্যন ল'ব নোৱাৰিব যেতিয়াই মন যায় তেওঁলোকে তেতিয়া আমাৰ সামান্য অভিযোগ পালে আমাৰ ল'ৰাৰ অলা উবেৰে যিদৰে বন্ধ কৰে একাউণ্ট তেনেকৈ পে ইণ্ডিয়া বন্ধ কৰাব নোৱাৰিব আমাৰ ল'ৰাবোৰ যদি বিপদত পৰে গাড়ী চলাই থকা অৱস্থাত যদি আমাৰ চালকৰ মৃত্যু হয় তেতিয়াহ'লে উপযুক্ত ক্ষতিপূৰণ হিচাপে আমি এটা নিৰ্দিষ্ট এমাউণ্ট আমি পে ইণ্ডিয়াৰ লগত চুক্তি কৰিছোঁ এইবিলাক অপৰাধ নেকি এই ভণ্ড কেইজনক সুধিছোঁ বিষ্ণু দাসৰ দৰে দালাল কেইজনক সুধিছোঁ এই চুক্তিখন কি অপৰাধ নেকি চুক্তিটো আমি অলাৰ লগতো কৰিছোঁ উবেৰৰ লগতো কৰিছোঁ কথা এইটোৱে যে অলা আৰু উবেৰে তেওঁলোকৰ নীতিত চুক্তি কৰাইছে পে ইণ্ডিয়াক আমাৰ নীতিত আমি চুক্তি কৰাইছোঁ যিসমূহ সমস্যা আমি অলা আৰু উবেৰত পাইছোঁ বিপৰীতে আমি পে ইণ্ডিয়াৰ লগত সেইখিনি নাপাবৰ কাৰণে চুক্তি কৰাইছোঁ হয় পে ইণ্ডিয়া এপটো আজি দেশত আমি যেনেকৈ আশা কৰিছোঁ তেনেকৈ দিব পৰা নাই কিন্তু আমাকতো পে ইণ্ডিয়াই সপোনো দেখুওৱা নাছিলে যে আপোনালোকে 1 লাখ 1.5 লাখ টকা মাহত উপাৰ্জন দিম আপোনালোকে পে ইণ্ডিয়াত গাড়ী দিয়ক পে ইণ্ডিয়াটো আমাক সপোন দেখুওৱা নাই আমি পে ইণ্ডিয়াক কিয় সহযোগিতা কৰিছোঁ পে ইণ্ডিয়া মাত্ৰ আমাৰ বিকল্প এতিয়ালৈকে আমি শ্ৰেষ্ঠ বিকল্প বুলি কোৱা নাই চৰকাৰে এটা এপ দিয়ক চৰকাৰে আমাৰ সমস্যাসমূহ নোহোৱা কৰি শ্ৰেষ্ঠ এপ এটা দিয়ক আমিতো বাট চাই আছোঁ যুঁজিও আছোঁ কৰিও আছোঁ আপোনালোকে কি কৰিছে এই চুক্তিখনক পে ইণ্ডিয়াও যাতে আমাৰ লগত চুক্তি নকৰক কিছুদিনৰ পিছত পে ইণ্ডিয়াও যাতে মই মতালি কৰি আমাৰ পৰা 25ৰ পৰা 30% কাটে এইটো কাৰণে আপোনালোকে কাম কৰি আছে এইটোতো ক'ৰবাত নহয় ক'ৰবাত সেই বিষয়াসকল নহ'লে অলা উবেৰ পৰোক্ষ বা প্ৰত্যক্ষ কিন্তু জড়িত হৈ আছে যেনেকৈ হওক যাতে পে ইণ্ডিয়াও চুক্তি নকৰে অনাগত দিনত পে ইণ্ডিয়া যাতে চালকসকলক এপটো যেতিয়া সম্পূৰ্ণ হৈ উঠিব চালকসকলক যাতে অত্যাচাৰ কৰিব পাৰে এইটোৰ পৰা আপোনালোকে কি কৰিব বিচাৰিছে চুক্তিটো কৰামেই অত্যাচাৰ কোনো কৰিব নোৱাৰিব অত্যাচাৰ কাকো কৰিবলৈ দিয়া নহ'ব অলা উবেৰক নাকি লগামেই ৰাইজক মাত্ৰ একত্ৰিত কৰিবলৈ ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত আমাৰ সমস্যাসমূহ আমি উপস্থাপন কৰিব চেষ্টা কৰি আছোঁ ৰাইজে যোনদিনাখন বুজি পাব সমস্যাৰ লগত যেতিয়ালৈকে সহবাস নকৰি সমস্যাৰ সৈতে যুঁজাৰ মানসিকতা যোনদিনাখন ৰাইজে ল'ব সেইদিনাখনে আমাৰ জয় হ'ব আমি কেইজনমান মানুহে একো কৰিব নোৱাৰোঁ আপোনালোকে দেখিছেই যে আমি কথা কওঁ আমি আমাৰ সমস্যাসমূহ দাঙি ধৰোঁ সেইটো কাৰণে আমাৰ কথা কোৱাৰ অধিকাৰকণ কাঢ়ি লৈ গৈছে ফেচবুক একাউণ্ট ব্লক ফেচবুক পেজ ব্লক অত্যাচাৰ কৰিলেও আমি নীৰৱে থাকিব লাগিব লাইভ কৰিব নোৱাৰোঁ ৰাইজৰ ওচৰলৈকে আমাৰ কথাখিনি পঠিয়াব নোৱাৰোঁ এইবোৰ নচলিব এইবোৰ কৰিব দিয়া নহ'ব শেষবাৰ চৰকাৰখনলৈকে বা পৰিবহণ বিষয়াসকলক অনুৰোধ কৰিছোঁ কম সময়ৰ ভিতৰত আপোনালোকে 30 তাৰিখ দিছে আমি অহা কালি বা পৰহি
সন্মানীয় উপায়ুক্ত মহোদয়ক আমাৰ সমস্যাসমূহ আমি এখন স্মাৰকপত্ৰৰ জৰিয়তে প্ৰেৰণ কৰিম আৰু এটা নিৰ্দিষ্ট সময়সীমা দিম আমাৰ লগত মুকলিকৈ আলোচনা কৰক আলোচনা কৰি আমাৰ যিসমূহ সমস্যা আছে সেইখিনি সমাধান কৰক অন্যথা কম সময়ৰ ভিতৰত কেব চালকসকল কিন্তু জংগী আন্দোলন হ'ব যিয়ে চুৰত আপোনালোকে দেখিবলৈ পাব ধন্যবাদ জয় আই অসম